হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে আৰু বিহু কেনেকুৱা গ'ল সকলোৱে জনাবচোন। আজি বনাব লৈছোঁ মাটি দাইল আৰু ৰহৰ দাইলৰ তৰকা। এবাটি লৈ লৈছোঁ মাটি দাইল আৰু ৰহৰ দাইল, এফালে এটা কটা বিলাহী লৈ লৈছোঁ আৰু আনফালে গোটা মছলা আৰু শুকান জলকীয়া কেইটামান। এইফালে পিচি থোৱা আদা নহৰু পেষ্ট, এইফালে লৈছোঁ অকণমান 2 চামুচ, ডাঙৰ চামুচে 2 চামুচ খাৰ, আৰু কেনেকৈ বনাওঁ চাওঁ হওক। এইফালে দি ল'লোঁ তেল, এতিয়া দিম আদা নহৰু পেষ্টখিনি, আদা নহৰুখিনি অলপ ৰঙচুৱা হওঁতে দিম এতিয়া গোটা মছলাখিনি পিচি থোৱা। অলপ অলপ ৰঙচুৱা হৈছে, এতিয়া দিম কাটি থোৱা বিলাহীখিনি, জোখমতে দিম হালধি, ভালদৰে লৰাই লৈ এতিয়া দিছোঁ ইয়াত শুকান জলকীয়া পিচি থোৱা, ভালদৰে লৰাই থাকিম। আকৌ ইয়াতে দিম বইল কৰি থোৱা এডোখৰ আলু, আপোনালোকে ইচ্ছামতে দিব পাৰে, দিলেও দিব পাৰে বা নিদিলেও নিদিব পাৰে। এতিয়া দিম খাৰ, কলখাৰ হয় এইখিনি, কলখাৰখন 2 চামুচ ডাঙৰ চামুচে 2 চামুচ দিলেই হৈ যাব। ভালদৰে এতিয়া লৰাই মাটি দাইলখিনি দি দিম। এয়া হৈ গ'ল মোৰ মাটি দাইল। আপোনালোকে বনাই চাবচোন, খাবলৈ কিন্তু বহুত ভাল হৈছিলে, টেষ্টি হৈছিলে। পাছফালে শুনি থকা মাতবোৰ আওকাণ কৰিব আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।